Hello, welcome everyone. আৰু মই আপোনালোকৰ দোস্ত উৎপল Ozah. বন্ধুসকল, আপোনালোকৰ লগত যদি বহুত বেয়া হৈ আছে আৰু আপুনি যদি ভাবি আছে যে ভগৱানে হসাই আপোনাৰ লগত বেয়া কৰি আছে আৰু যদি ভগৱানৰ ওপৰত বিশ্বাস উঠি গৈছে তো আজি আহক এটা কাহিনী শুনো এই কাহিনীটো শুনাৰ পাছত আপোনাৰ সম্পূৰ্ণ দৃষ্টিভংগী সলনি হৈ যাব তো বলক ভিডিওটো আৰম্ভ কৰো এবাৰ এখন গাঁৱত এজন পূজাৰী আছিল আৰু পূজাৰীজনে সেই গাঁওখনৰ মন্দিৰত পূজা অৰ্চনা কৰিছিল আৰু গাঁৱৰ মানুহখিনিও পূজাৰীজনক বহুতেই ভাল পাইছিল তো এদিন কি হল গাঁওখনৰ ওচৰৰ এখন নদীৰ বান্ধ মুকলি হল আৰু তাৰ পৰা পানী গাঁৱত সোমাবলৈ ধৰিলে আৰু গাঁৱৰ মানুহখিনি গৈ পেলাইনি পূজাৰীজনক ক'লে যে প্ৰভু বলক ইয়াৰ পৰা ইয়াত পানী সোমাইছে গাঁওখন বানপানীয়ে ভৰি পৰিব আমি সব ইয়াৰ পৰা ওলাই গৈছো আপোনাকো লগত লৈ যাওঁ তেতিয়া পূজাৰীজনে ক'লে যে সোৱা মই ইয়াতে আছো তোমালোক যোৱা ভগৱানে মোক সহায় কৰিব কাৰণ মই ভগৱানক ইমানেই বিশ্বাস কৰো আৰু মোৰ গোটেই জীৱনটো ভগৱানক পূজা অৰ্চনা কৰি কটাই দিলো গতিকে কোনো কথা নাই ভগৱানে মোক নিশ্চয় ৰক্ষা কৰিব সেই কথা শুনি গাঁৱৰ মানুহখিনি গুছি গল অলপ দেৰি পিছত পানী বাহি মন্দিৰৰ আধা ডুবি গল তেতিয়া এখন নাও আহিলে নাওখনত কিছুমান মানুহে কি কৰিছে বানপানী তাত যিখিনি মানুহ যে ওলাব পৰা না সেই মানুহখিনি উদ্ধাৰ কৰি আছে আৰু তেওঁলোকে পূজাৰীজনকো ক'লে যে বলক আমি আপোনাক ইয়াৰ পৰা লৈ যাওঁ নহলে গাঁওখন আৰু বানপানী বাহিব আৰু আপোনাৰ মৃত্যু হ'ব তেতিয়া পূজাৰীজনে ক'লে যে তোমালোক যোৱা মোক ভগৱানে সহায় কৰিব মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে তেওঁলোক গুছি গল তাৰ পাছত পানী বাহি মন্দিৰ ডুবি গল মাত্ৰ মন্দিৰৰ যেটো ওপৰ অংশ হেকন ওলাই আছে আৰু পূজাৰীজন তাত বহি আছে তেনেকুৱাতে এখন হেলিকপ্টাৰে দি আহিম কিছুমান মানুহে ক'লে যে আপুনিহে গাঁওখনত মানুহ যি বাছি আছে বাকি সব যিখিনি যাবলগীয়া আছিল উলিয়াই নিলো আমি যিমানক পাৰিলো উদ্ধাৰ কৰিলো আৰু বাকি যিখিনি মৰিবলগীয়া আছিল মৰিলে কোনো মানুহ বাছি থকা না আপুনি আছে আপোনাক আমি উদ্ধাৰ কৰি নিব লাগে তেতিয়া পূজাৰীজনে ক'লে যে যোৱাগে তোমালোক নালাগে মোক ভগৱানে সহায় কৰিব ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে ভগৱানক মই ইমান পূজা অৰ্চনা কৰিছো মোৰ কোনো ভয় নাই মানে তো উপায় নাই বহুত চেষ্টা কৰাৰ পিছতো তেওঁ হেলিকপ্টাৰত নুঠিলে আৰু হেলিকপ্টাৰৰ উদ্ধাৰ কৰা মানুহখিনি যিখিনি মানুহে বানপানীত মানুহক উদ্ধাৰ কৰি আছিল গুছি গলগে অলপ দেৰি পিছত পানী বাঢ়িলে আৰু মন্দিৰ ডুবিলে পূজাৰী মৃত্যু হল আৰু মৃত্যু হোৱাৰ পিছত যেতিয়া তেওঁ স্বৰ্গলৈ গৈছে ভগৱানৰ ওচৰত গৈ বিৰাট খং আৰু ভগৱানক কৈছে হে ভগৱান আপুনি ইমান নিষ্ঠুৰ মই জীৱনত আপোনাৰ কাৰণে কৰা নাই কি ইমান পূজা অৰ্চনা কৰিলো মোৰ জীৱনটো আপোনাক অৰ্পণ কৰি দিলো মোৰ জীৱনত মই একো নিবিচাৰিলো সদায় আপোনাকে পূজা অৰ্চনা কৰি আপোনাৰ নাম গুণ গায়ে কটাই দিলো ভগৱানৰ খং উঠিলে ভগৱানে ক'লে এই মূৰ্খ তোৰ ওচৰলৈ মানুহ কোনে পঠাইছিলে প্ৰথমতে তোৰ ওচৰলৈ নাও কোনে পঠাইছিলে তোৰ ওচৰলৈ হেলিকপ্টাৰ কোনে পঠাইছিলে নে মই শংখ চক্ৰ গদা পদ্মলৈ তোৰ ওচৰত আবিৰ্ভাৱ হৈ তোক উদ্ধাৰ কৰিব লাগিছিলে বন্ধুসকল আমাৰ লগতো এনেকুৱা হয় বহুত সুযোগ ভগৱানে আমাক দিয়ে বহুত সুবিধা আমাক দিয়ে হয়তো আমি বুজি নাপাওঁ আৰু বুজি নাপাই আমি কি কওঁ মই ভগৱান বিশ্বাস নকৰো ভগৱান এই পৃথিৱীত নাই ভগৱানে মোক একো নিদিলে ভগৱানেহে মোৰ লগত এটোহে কৰিব পাৰিলে গতিকে মই ভগৱান বিশ্বাস নকৰো নহয় বন্ধুসকল আপুনি সুযোগটো বুজি পোৱা নাই হয়তো আপোনাৰ ওচৰলৈ অহা সুযোগটো প্ৰবলেমৰ আকাৰত আহিছে কিন্তু চকচোন আপুনি সেই প্ৰবলেমটোৰ ভিতৰত আপোনাৰ কাৰণে বহুত এটা ডাঙৰ সুযোগ সোমাই আছে কাৰণ কিয় জানে বন্ধু চক আমি পানী খাই পেলাই দিয়া বটলটো কাৰোবাৰ কাৰণে সুবিধা হৈ যায় গম পাই দেখিছে চাগে বস্তাত বুটলি ফুৰে আপোনাৰ কাৰণে বটলটো অপৰচুনিটি নহয় কিন্তু সেই বস্তালৈ বটল বুটলি থকা মানুহজনৰ কাৰণে হেতু এটা সুযোগ হয় গতিকে ভগৱানে দিয়ে আপোনালৈ স্পেশাল সুযোগ হয়তো হেতু কাৰোবাৰ কাৰণে সুযোগ নহবও পাৰে কিন্তু আপোনাৰ কাৰণে সুযোগ হয় আপুনি বুজি পাওক কাৰণ আপোনাৰ কাৰণে এটা স্পেশাল প্ৰবলেম আকাৰ দিছে আপুনি যেটো প্ৰবলেম আপোনাক দিয়ে ভগৱানে হেতু প্ৰবলেম মোক নিদিয়ে বা বেলেগ কাৰোবাৰজনক নিদিয়ে আপোনাকে দিয়ে কাৰণ সেই প্ৰবলেমটোৰ ভিতৰত নেদেখা এটা সুযোগ সোমাই আছে মই বাৰে কৈ আছো গতিকে ভগৱানক বিশ্বাস ৰাখক আৰু সেই সুযোগটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰক শেষ কথা বন্ধুসকল অভাৱে স্বভাৱো নষ্ট কৰে অভাৱ আৱিষ্কাৰৰ মূল গতিকে আপোনাৰ লগত ঘটি থকা প্ৰবলেমটোৱে আপোনাক গহিবও পাৰে আপোনাক ধ্বংসও দিব পাৰে আপোনাক মানসিকভাৱে সবলো কৰিব পাৰে আৰু মানসিকভাৱে আপোনাক বিকলো কৰিব পাৰে গোটেই ডিসিশনটো আপোনাৰ ওপৰত তো ধন্যবাদ ভিডিওটো চাই থকাৰ কাৰণে যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব থ্যাংক ইউ